দুজন খেলুৱৈ একেলগে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা দুজন নলে গল লগা বন্ধু এজনে অৱসৰৰ সময়ত ৰাজকীয় মৰ্যাদা পালে কিন্তু আনজনৰ ক্ৰিকেট কেৰিয়াৰ আজিও এক বিৰাট ডাঙৰ প্ৰশ্নবোধকৰ মাজত আৰু এই দুইজন ক্ৰিকেটাৰ আন কোনো নহয় এজন হল শচীন তেণ্ডুলকাৰ আৰু আনজন হল বিনোদ কাম্বলি দেখাত ৭৫ বছৰীয়া বৃদ্ধ নোৱাৰা হৈ থাকিল ভালকৈ খোজ কাঢ়িব একেটা সময়তে কেৰিয়াৰ আৰম্ভ কৰিছিল শচীন তেণ্ডুলকাৰ আৰু বিনোদ কাম্বলিয়ে সিনেমাৰ কাহিনীৰ দৰে একেবাৰে সঁচা ঘটনা এয়া এজনৰ আছিল একাগ্ৰতা নিজৰ খেলৰ প্ৰতি নিজৰ পেছাৰ প্ৰতি সাংঘাতিক ধৰণৰ ভাল পোৱা আৰু তাৰ বাবে তেওঁ দুপদুপে উন্নতি কৰি গৈ থাকিল কিন্তু আনজনে হঠাতে পোৱা সফলতাৰ পাছত গঢ়ি উঠা কিছুমান বদ অভ্যাস কিছুমান বদ মেজাজি কাম কাজৰ বাবে থমকি ৰৈছিল তেওঁৰ কেৰিয়াৰ শচীনৰ পিছৰ শাৰীৰ ষ্টাৰ ক্ৰিকেটাৰ হিচাপে ধৰা হৈছিল কাম্বলিক কিন্তু তেওঁ নিজৰ সেই গৰিমা ধৰি ৰাখিব নোৱাৰিলে অতিৰিক্ত মদ্যপানৰ অভ্যাস শৰীৰত একাধিক ৰোগ আৰু নিয়ন্ত্ৰণহীন জীৱন যাপন আদিয়ে তেওঁক ক্ৰমশঃ ক্ৰিকেটৰ পৰা আঁতৰাই আনিলে কাম্বলি এতিয়া দীৰ্ঘদিন ধৰি অসুস্থ ইয়াৰ প্ৰধান কাৰণ হল মদ্যপান দেখাত লাগে ৭৫ বছৰীয়া বৃদ্ধৰ দৰে অথচ তেওঁৰ বয়স ৫০ৰ ঘৰত মাত্ৰ ১৭খন টেষ্ট আৰু ১০৪খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি ক'ত হেৰাই গ'ল এই বিনোদ কাম্বলিৰ ক্ৰিকেট কেৰিয়াৰ তথা মানুহজন কেৰিয়াৰৰ আৰম্ভণিতে শচীনতকৈ ভাল খেলিছিল কাম্বলিয়ে ১৭খন টেষ্টত গড় হিচাপত ৫৪.২০ ৰানেৰে ১০৮৪ ৰান ১০০৪খন ODIত গড় হিচাপত ৩২.৫৯ ৰানেৰে মুঠ ২৪৭৭ ৰান টেষ্টত ৪টা শতক ৩টা অৰ্ধশতক ODIত ২টা শতক ১৪টা অৰ্ধশতক অৰ্জন কৰিছিল কাম্বলিয়ে সেই সময়ত বিভিন্ন ব্ৰেণ্ডে তেওঁক বিজ্ঞাপনৰ বাবে ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল সম্পত্তিৰ পৰিমাণ হৈছিল গৈ ১.৫ মিলিয়ন কিন্তু আজি বিনোদ কাম্বলিৰ নিজৰ থকা ঘৰটোৰ বাদে একোৱেই নাই BCCIৰ পৰা প্ৰতিমাহে পোৱা ৩৫,০০০ টকাত তেওঁ চলিবলগীয়া হৈছে তেওঁ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আনহাতে শচীন তেণ্ডুলকাৰৰ সম্পত্তি কিমান তেওঁ কিমান পৰিমাণৰ কৰ দিয়ে সেয়া নিশ্চয়কৈ আৰু কোৱাৰ প্ৰয়োজন নাই কিছুদিন পূৰ্বে কাম্বলিক দেখা গৈছিল কোচ ৰমাকান্ত আশ্ৰয়কাৰৰ স্মৃতিসৌধ উদ্বোধনৰ অনুষ্ঠানত উপস্থিত আছিল শচীন তেণ্ডুলকাৰো শচীনৰ সৈতে কাম্বলিৰ কথা হোৱাৰ ফটো আৰু ভিডিঅ' দেখি আচৰিত সকলোৰে এটাই প্ৰশ্ন এয়া কি অৱস্থা হৈছে কাম্বলিৰ এটা সময়ত পাৰিবাৰিক কণ্ডলতো জৰ্জৰিত বিনোদ কাম্বলি উত্থাপিত হৈছে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ পত্নীয়ে তেওঁৰ ওপৰত আনিলে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ নুৱেলা লুইছৰ সৈতে বিয়াৰ পিছত কাম্বলিয়ে প্ৰাক্তন মেল এড্ৰিয়া হিউইটৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰে সেই ঘটনা পোহৰলৈ অহাৰ পিছত তেওঁলোকৰ বিয়া ভাঙে ইয়াৰ পিছত কাম্বলিয়ে এণ্ড্ৰিয়া হিউইটক বিয়া কৰায় ২০১০ চনত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয় কিন্তু এই বিয়ায়ো তেওঁক কুশলে ৰাখিব নোৱাৰিলে ক্ৰমশঃ হতাশাত ডুব যায় কাম্বলি আৰু তাৰ পিছত বৃদ্ধি পায় মদ্যপানৰ অভ্যাস বিনোদ কাম্বলিৰ অৱস্থা দেখিলে এনেকুৱা লাগে যে তেওঁ ৫০ বছৰীয়া নহয় তেওঁৰ বয়স এতিয়া ৭০ বছৰ হ'ল কাম্বলিৰ হৃদৰোগৰ সমস্যা আছে আনকি বহুদিন ধৰি ডিপ্ৰেছনৰ সৈতেও যুঁজিছে কিন্তু শচীন তেণ্ডুলকাৰ যদিও ৫০ বছৰীয়া হ'ল দেখাত কিন্তু এতিয়াও লাগে যেন তেওঁৰ ৩৭-৩৮ বছৰ হৈছে বিনোদ কাম্বলিৰ সমগ্ৰ জীৱন তছনছ কৰি পেলাইছে সুৰাপানৰ বদ অভ্যাসে কিছুদিন পূৰ্বে কাম্বলিয়ে এটা সাক্ষাৎকাৰত কৈছিল ২-এবাৰ তেওঁ অজ্ঞান হৈছিল হাস্পতালতো ভৰ্তি হ'বলগীয়া হৈছিল তেওঁ এনেকৈ বদ অভ্যাসে কালক্ৰমত শেষ কৰি পেলালে এজন ষ্টাৰ ক্ৰিকেটাৰৰ কেৰিয়াৰ ইয়াৰ পৰা অনুমান কৰিব পাৰি অভাৱে এজন মানুহক ক'ৰ পৰা ক'লৈ লৈ গুচি যায় আৰু সফলতাই এজন মানুহৰ বয়স হৈ যোৱাৰ পাছতো কিদৰে তেওঁক দিনক দিনে ডেকা কৰি তোলে আজিৰ ভিডিঅ'টোৱে এইখিনি কথাকে ক'ব বিচৰা হৈছে যে খন্তেকতে পোৱা সফলতা যে জীৱনৰ মাপকাঠি হ'ব নোৱাৰে সেই কথাখিনি বুজাবলৈকে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে অলপ সময়ৰ সফলতা লাভ কৰাৰ পাছতেই মানুহৰ মনলৈ যে কেতিয়াও দম্ভ অহংকাৰ আহিব নালাগে এইখিনি কথাও এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় প্ৰতিফলিত হৈছে শচীন তেণ্ডুলকাৰৰ জীৱন আৰু বিনোদ কাম্বলিৰ জীৱন নিশ্চয়কৈ ই এক ডাঙৰ উদাহৰণ এজন সফল মানুহ আৰু এজন বিফল মানুহৰ আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত সকলোকে লগ পাম